আজি 2022 7 ফেব্ৰুৱাৰী শিৱ মন্দিৰৰ দ্বিতীয় দিন শিৱলিংগক প্ৰাণ প্ৰতিষ্ঠাৰ দ্বিতীয় দিন ৰাইজৰ অৰিহণা আৰু প্ৰয়াত যতীন বৰুৱা আৰু পূৰ্ণিমা বৰুৱাৰ মাটিত এই শিৱ মন্দিৰ স্থাপন হৈছে। তেওঁলোকৰ পৰিয়ালৰ পৰা এই ভূমিদান কৰিছিলে আৰু এই শিৱ মন্দিৰটো ৰাইজৰ দান বৰঙণিৰে যথেষ্ট কষ্টৰ ফলত আজি ৰাইজে এটা শিৱ মন্দিৰ নিজৰ স্থানত প্ৰতিষ্ঠা হোৱাত সকলো যথেষ্ট উৎফুল্লিত হৈ পৰিছে আৰু এই ভক্তপ্ৰাণ ৰাইজে উপস্থিত ক'ভিড প্ৰট'কলৰ নিয়ম মানি তেওঁলোকে অতি অনুষ্টুপীয়াকৈ এই প্ৰতিষ্ঠা উদযাপন কৰিছে আৰু ৰাইজে যি দান বৰঙণিৰে তেওঁলোকে এয়া কৰিছে মন্দিৰটোৰ কাৰণে জড়িত হৈ আছিলে তেওঁলোকৰ সেই মনৰ যি আশা তেওঁলোকৰ যি উৎসাহ সঁচাকৈ শলাগ ল'বলগীয়া। প্ৰত্যেকগৰাকী মহিলা এই অঞ্চলৰ তেওঁলোকে দিনটো টিঙৰ চালিত থাকোঁতেই এই মন্দিৰত আহি মাটি লেচি তেওঁলোকে মাটিৰ ঘৰত মন্দিৰ স্থাপন কৰি মূৰ্তি এগৰাকী আনি পেলাই তেওঁলোকে মাটি লেচি তেওঁলোকে পাল পাতি এই মন্দিৰ আগুৱাই নিছিলে। কমাণ্ডৰত আমি কেনেকুৱা লাগিছে আজি? কেনেকুৱা লাগিছে? ভাল লাগিছে। মন্দিৰটোৰ লগত অন্তঃপুত জড়িত কিমান বছৰ? 9 চনৰ পৰা আজি দিনটোলৈকে অপেক্ষা কৰি আছিলোঁ আৰু সকলোৰে খুব ভাল পাইছে। উদযাপন কৰিছে শিৱলিংগ প্ৰাণ প্ৰতিষ্ঠা। এই মন্দিৰৰ যি ৰাইজৰ কষ্ট সেয়া কষ্ট কেৱল ৰাইজেহে বুজিছে। কি সুন্দৰকৈ এটা মন্দিৰ এটা অনুষ্ঠান ইয়াত প্ৰতিষ্ঠা কৰা। এয়া মন্দিৰটো গোটেইটো দেখাইছোঁ এইখিনি জেগাত মন্দিৰৰ অকণমানি ঠাইতে অতি সুন্দৰকৈ না ফটো নহয় ক কেনেকুৱা লাগিছে আজি? ইমান দিনৰ আশাৰ মন্দিৰটো হৈছে আৰু কেনেকুৱা লাগিছে বুজাব নোৱাৰোঁ। সাংঘাতিক ভাল সঁচাকৈ ন? তাকে বাইদেউ এইখিনি মাটিটো আপোনালোকৰ চাগে ন? মাৰ ঘৰৰ হেৰি নহয়? কেনেকুৱা লাগিছে আজি এই মন্দিৰটো হৈ উঠাত আপোনাৰ? আপোনালোকে ভিডিঅ' কৰিছে নেকি? কি লাগিছে? এটা মাটিখিনিৰ কাৰণে পৰিয়ালৰ কাৰণে এটা বহুত আশীৰ্বাদ গ'ল আৰু আশীৰ্বাদ আৰু ৰাজহুৱা এটা হেৰি ন মন্দিৰৰ এটা বহুত ডাঙৰ কাম বুলি ভাবিছোঁ। মাৰ আশা পূৰ্ণ হ'ল। আমাৰ দেউতাই কৈ থৈ ঠিক আছে। তাৰ মানে হেৰিটো আমি পাইছোঁ আৰু ভগৱানে স্থাপ ইয়াতে বহিম বুলি ভাবিলে আৰু মানে এতিয়া ধৰক মাটিখিনিৰ লগতে আপোনালোকৰ আৰু কিবা অৰিহণা আছে নেকি ইয়াতে? অৰিহণা মানে আমি যোন যেনেকৈ পাৰোঁ, কোনোবাই ধৰক 10,000 দিছে, কোনোবাই 5,000 দিছে, কোনোবাই কৰ্মৰে কৰিছে, চাকি বন্তি জ্বলাইছে, তেনেকুৱা আৰু। ধন্যবাদ দেই। অঁ বাইদেউ কওক কেনেকুৱা লাগিছে আজি? কেনেকুৱা লাগিছে? সুন্দৰ, একদম অতি সুন্দৰ আৰু মানে এনেকুৱা এটা কাৰণ আপোনালোকেতো ওতঃপ্ৰোত জড়িত। হয় একদম আৰম্ভণিৰ পৰা মানে 2009 চনৰ পৰা একদম পূজাৰ টিঙৰ চালি থকাৰ পৰা মানে তাকে তাৰ পৰা অকণমান ক'বা হা। সঁচাকৈ মানুহৰ এয়া আছিলে পুত্ৰ বোৱাৰী আৰু আজি যি সকলোৱে ইয়াত লগ হৈ যি মনত আনন্দ লাভ কৰিছে সেয়া হয়তো মই কৈ বুজাব পৰা নাই। কিন্তু এটাই বিচাৰোঁ যে এই মন্দিৰ স্থাপন হওক, ৰাইজৰ ইন্ধন হওক, সকলোৱে মিলি যি উৎসাহেৰে এই মন্দিৰ স্থাপনত যি সকলোৱে লগ হৈ এয়া আগবাঢ়িছে তেওঁলোকে কুশল হওক ৰাইজৰ
তাকে কামনা কৰোঁ আৰু আমাৰ ৰাইজৰ উপস্থিতি যি উদ্দেশ্য আগত ৰাখি এই মন্দিৰ স্থাপন হৈছে সকলোৰে মনৰ আশা পূৰ্ণ হওক এয়া ৰেখা গোস্বামীৰ বৰ্ণনা শৰ্মাই দুয়োগৰাকীয়ে খুব কথা পাতিছে কাৰণ তেওঁলোকে মাটি টিঙৰ চালিত মাটি লেচি তেওঁলোকে পূজা অৰ্চনা কৰাৰ কাৰণে পাল পাতি মহিলাসকলে আগবঢ়াই নিয়াত সহায় কৰিছে আৰু আজি তেওঁলোকৰ মনৰ সম্পূৰ্ণ আশা পূৰ্ণ হ'ল আৰু এই মন্দিৰটোৰ যি পৰিচালনা কমিটি থাকিব তেওঁলোকে আগলৈ এটা সুন্দৰ পৰিচালনাৰে মন্দিৰ ভাগ আগুৱাই নিয়াত সহায় কৰক মন্দিৰৰ যি পূজা অৰ্চনা চলি আছে এয়া ভিডিঅ'টো চাব সকলোৱে ভাল লাগিব